নমস্কাৰ বন্ধুসকল job.assam ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে ইতিমধ্যে গম পাইছে যে বন বিভাগৰ সকলো পোষ্টৰ এডমিট কাৰ্ডসমূহ আহিলে। এতিয়া বহুতে কনফিউজ হৈ আছে যে 3200 মিটাৰ দৌৰিব লাগিব নে 26 কিলোমিটাৰ খোজ কাঢ়িব লাগিব। এই কনফিউজনটো দূৰ কৰিবলৈ মই আপোনালোকৰ আগত এই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে গম পায় যে ফৰেষ্ট বিভাগত 4টা পোষ্ট ওলাইছিলে, ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF কনষ্টেবল আৰু এটা আছিলে ড্ৰাইভাৰ কনষ্টেবল। এই 4টা পোষ্টৰ বাবে আপোনালোকে প্ৰথমে 3200 মিটাৰ দৌৰিব লাগিব। 3200 মিটাৰ দৌৰ পাছ কৰাৰ পাছত আপোনালোকৰ ৰিটন টেষ্ট হ'ব। ৰিটন টেষ্টত পাছ কৰা সকলে আপোনালোকে AFPF কনষ্টেবল আৰু ড্ৰাইভাৰ পোষ্টৰ কাৰণে নালাগে, কিন্তু ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে আপোনালোকে 26 কিলোমিটাৰ 4 ঘণ্টাত দৌৰিব লাগিব। আকৌ এবাৰ কৈ দিছোঁ, ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে 26 কিলোমিটাৰ 4 ঘণ্টাত খোজ কাঢ়িব লাগিব। ৰিটন টেষ্ট হোৱাৰ পাছত 3200 মিটাৰ দৌৰিব লাগিব আৰু আপোনালোকে ৰিটন টেষ্ট দিয়াৰ পাছত 26 কিলোমিটাৰ 4 ঘণ্টাত খোজো কাঢ়িব লাগিব। আৰু AFPF কনষ্টেবল আৰু ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে আপোনালোকে খোজ কাঢ়িব নালাগে। 3200 মিটাৰ দৌৰ পাছ কৰিলে আপোনালোকে ৰিটন টেষ্ট হ'ব। ৰিটন টেষ্টৰ পিছত আপোনালোকৰ একো নাই, ভাইভা আছে, 5 নম্বৰ ভাইভা হ'ব। আজি ভিডিঅ'টো ইমানেই, আৰু আপোনালোকে যদি জব ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিব বিচাৰে তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।